everyone, welcome back to our channel. আশা কৰোঁ আপোনালোকৰ ভাল আমাৰো ভাল আজি ডিকি আৰু মই এটা আনফৰ্চুনেটলি ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ বিকজ জেগাটো খোলা লকডাউনৰ পিছত খোলা হ'ব নে বন্ধ হ'ব আমি চিয়'ৰ নাছিলোঁ সেইকাৰণে ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই চ' মোৰ পিছফালে দেখিছে চাগে একদম পাহাৰ পাথৰ কি আছে জানো এয়া চাওক মোৰ পিছফালে কি আছে মই দেখাইছোঁ অলপ আগত গৈ কেনে ডিকি ক'ত গ'ল মই এয়া পিছফালে আহি গ'ল দেখোন চ' আমি আছোঁ এয়া এটা কেভত আছোঁ কেভটোৰ নাম হৈছে উদয়গিৰি কেভ আমি আহি পালোঁ আৰু কি যেনে তেনে আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু বহুত ফেমাছ টুৰিষ্ট স্পট হয় এইটো বহুত ফেমাছ টুৰিষ্ট প্লেচ হয় লকডাউনৰ কাৰণে বন্ধ হৈ আছিল বহুত দিনৰ পৰা আৰু আমাৰ কেতিয়াও অহা হোৱা নাছিলে আৰু ফাৰ্ষ্ট টাইম আহিছোঁ সৰুতে এবাৰ আহিছিলোঁ চ' আজি দীপ্তি আৰু মই একেলগে এই কেভছটোত আহিলোঁ খুব ভাল লাগিছে আহি মানুহ বেছি ভিৰ নাই আৰু বেছি নকওঁ চাই গৈ ব'লা ওপৰলৈ গৈ থাকোঁ আমি কিমান ওপৰত যাব পাৰোঁ চাওঁ একেবাৰে কেভছৰ টপছত আমি আহি পালোঁ বৰ্তমান ইয়াৰ পৰা গোটেই ভুৱনেশ্বৰখন বহুত ধুনীয়াকৈ দেখা পোৱা যায় আহি কিনে এটা জেগাত বহিছোঁ কিমান ওপৰত আহিছোঁ দেখাইছোঁ ৰ'ব আপোনালোকক বেছি ওপৰত নহয় বাৰু তথাপি কেমেৰাটো ইফালে কৰি দিয়ে আজি গৰমটো কম ন দীপ্তি সেইকাৰণে আজি আহি ভালেই কৰিলোঁ আমি লকডাউনৰ পিছত টুৰিষ্ট স্পটত অহা মজা বেলেগ কাৰণ ভিৰ নাথাকে আৰু বহুত জেগা যাব আছে চবতকৈ মেইন পুৰী জগন্নাথ মন্দিৰত যাম বুলি বহুত দিনৰ পৰা ইচ্ছা গৈ আছে আৰু এইটো ৰিচেণ্টলি খুলিছে আমি খবৰ পালোঁ আজি ৰিচেণ্টলি খুলিলে আই থিংক লাষ্ট উইকত ন দীপ্তি তুমি মোক লৈও নাহা ইয়াক মই কিমান দিনৰ পৰা কৈ আছোঁ এইটো জেগাত মানে মোক চাই আছিলোঁ একচুৱেলি নেটত বহুত আৰু এই খুলিবতো লাগিব ন লাষ্ট উইকত খুলিছে চ' লাষ্ট উইকত খুলিছে আৰু আমি আজি আহিলোঁ কাৰণ চেনিটাইজ কৰিব লাগিব ন এই কেভছখিনি পাথৰবিলাক নালাগিব জানো চেনিটাইজ কৰিব অঁ আমি চেনিটাইজ কৰাৰ পিছতে বহিছোঁ আজি চেনিটাইজ হৈ গ'ল চাওক এতিয়া ভালকৈ চেনিটাইজ হৈ গৈছে আপোনালোকো আহিব পাৰে এই টিকেটৰ হেৰিটোৱে বহুত কামোৰ দিলে বহুত টাইম তাতে ৰখিলোঁ অলমষ্ট 20 মিনিটছমান ইয়াতে ভালকৈ নেটৱৰ্কো নাপায় যিহেতু অনলাইন টিকেট বুকিং আমি গম নাপাওঁ যে ইয়াতে অনলাইন টিকেট কৰে বুলি ইয়াতে আহি গম পালোঁ নেটৱৰ্কো ভালকৈ নাপায় ইয়াতে চ' সেইকাৰণে আহি কিনে নেটৱৰ্কো ভালকৈ নাপায় আপোনালোকে আগৰ পৰাই কৰি থৈ দিব পাৰিব ৱেবছাইটটো যিটো লিংকত মানে ই টিকেট বুকিং কৰিব পাৰিব আমি ৱেবছাইটটো আপোনালোকক লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত কেতিয়াবা যদি আহে সেই লিংকটোত আগতে আপোনালোকে টিকেট বুক কৰি অহাটো মানে মই ছাজেষ্ট কৰিম ইয়াতে যদি প্লেন আছে কেতিয়াবা ইয়াত অহাৰ নহ'লে বহুত টাইম ৱেষ্ট হৈ যাব ইয়াতে আহি কেনে বাহিৰত ৰখি থাকিব লাগিব আৰু কোৱা আৰু আই থিংক 6টা বজাত বন্ধ হয় ন এইখন কেইটা বজাত বন্ধ হয় 6টা বজাত বন্ধ হ'ব আৰু যিহেতু ভুৱনেশ্বৰ 8টা বজাৰ পৰা লকডাউন কাৰফিউ আছে চ' সেইকাৰণে 6টা বজাত এই কেভছটো বন্ধ হ'ব টুৰিষ্ট প্লেচটো বন্ধ হ'ব চ' এতিয়া সময় 5 বাজিছে আৰু অলপ সময় আছে হাতত আৰু যিমান পাৰোঁ আমি দেখা গৈ থাকিম আপোনালোকক চাই থাকিব দেখালোঁ এই জেগাটো এতিয়া ইয়াৰ পৰা আমি তললৈকে নামি যাম ফাইনেল এটা শ্বট আমাৰ ডিপ্টিৰ ফেভাৰিট এনিমেল হ'ল এলিফেণ্ট হাতী খুব ভাল পায় ডিপ্টিয়ে এতিয়া ডিপ্টি মই হাতী দেখাম ডিপ্টি আৰু খুশ হৈ যাব তুমি উঠাই দেখুৱা ব'লা তুমি উঠি দেখুৱা হাতীটো দীপ্তি হঠাতে মোক ক'লে ৰ'বা তুমি কেমেৰাটো লোৱাচোন মই অলপ আহি আছোঁ বুলি কৈ কিনে গায়ব হৈ গ'লচোন তাই ক'ত বা গ'ল বিচাৰ ৰ'বচোন তাইক এইয়া অলপ দেখা পাই আছোঁ দেখা পালোঁ দীপ্তি তাই ভাবি আছিল অকণমান হাইড এণ্ড চিক খেলোঁ বুলি বাট এই চাওক
তাই হেনো ফটোগ্ৰাফিয়ে কৰি আছে চাওক আচ্ছা কেভটোৰ ভিতৰত কি আছে আমি অলপমান দেখাব ট্ৰাই কৰোঁ একোৱে নাই খালী দীপ্তি ভয় খাইছে হেনো পূৰা খালী অন্ধকাৰ এতিয়া দিন হৈ আছে কাৰণে সাহস পাইছোঁ নহ'লে মোৰ ভয় লাগিল হয় চাৰিওফালে গ্ৰীনেৰী আৰু এনভাইৰমেণ্টটো বহুত সঁচাকৈ বহুত ধুনীয়া হয় 20 ৰুপিছত এণ্ট্ৰি লয় যিহেতু তেওঁলোকে খুব কমতে খুব ভালেখিনি আপুনি জানিব পাৰিব ভালেখিনি ভাল লাগে আৰু নহয় জানো দীপ্তি ওৱান অফ দ্য ফেমাছ হিষ্টৰিকেল প্লেচ হয় যাৰ নাম হৈছে উদয়গিৰি কেভছ আমি এতিয়া তলত নামি গৈ আছোঁ এয়া পূৰা শ্লপিং হয় মোৰ পিছফালে কিহেৰে ভাল পাইছে শ্লোপিং আহিছিলে এতিয়া ভাল লাগিছে বিকজ এইটো শ্লপিং হয় নহ'লে বহুত ভাগৰ লাগে উঠিব উঠাৰ টাইমত একদম পাম ফাটি যায় তলত বহুতখিনি যাব লাগে এইখিনি কমপ্লিট যাব লাগিব তেতিয়া আমি গৈ পাম একদম মেইন ৰাস্তা এতিয়া এটা ফাইনেল ভিউ এটা লৈছোঁ ইয়াৰে পৰা গোটেই জেগাখিনি একদম ফাইনেল যাওঁ আৰু আমি ইয়াৰ পৰা বহুত দূৰ যাবলৈ আছে এইটো হৈছে মেইন কেভটো ইয়াৰে পৰাই সৰু সৰু কেভবোৰ আছে আৰু সেইবিলাক সৰু সৰু দেখিব পাৰিছে চাগে এইবিলাক চব সৰু সৰু কেভছ হয় আৰু এতিয়া আমি এনেকৈ চিধা চিধা নামি গৈ থাকিম আহা থাকিবা নেকি আজি ইয়াতে তুমি অঁ তুমি দেখোন নাহাই হ'লা দেখোন বিৰাট ভাল পাইছে যেন পাইছোঁ দেই মই এতিয়া এই পাৰ্কখন দেখালোৱে সেইখনতে অকণমান বহিছোঁ এই চেয়াৰখন পাই কেনে অলপ বহিছোঁ ইয়াৰে মানুহজনে ক'লে ইয়াতে বহুত ভিৰ হয় বোলে স্পেচিয়েলি উইকেণ্ডত বহুত বেছি ভিৰ হয় বাট এতিয়া ক'ভিডৰ কাৰণে মানুহ বহুত কম বিকজ টুৰিষ্টবিলাকো চাগে আহিব পৰা নাই বিকি ক'ত গ'লা তুমি আছোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো নাজানো আৰু যিখিনি আমি চালোঁ আমি আপোনালোককো দেখাব চেষ্টা কৰিলোঁ এটা ট্ৰাই কৰিলোঁ গোটেইখিনি কেপচাৰ কৰিবলৈ ভিডিঅ'টোত চাগে গোটেইখিনি কেপচাৰ হোৱা নাই নিশ্চয়কৈ ইয়াত আহিলে আপোনালোকে আৰু বেছিকৈ ভালকৈ চাব পাৰিব আৰু কোৱা তুমি কিবা একো নোকোৱা নেকি আজি নাই নাই কম মই তুমি কৈ আছা যিহেতু আৰু আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ আজি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে একেবাৰে কমপ্লিট কৰি চাব আৰু আমাৰ ভিডিঅ'টো যিসকলে চাই আছে বাট ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি ল'লে আমাৰো ভাল লাগিব আৰু লগতে আপোনালোকে আমাৰ আপকামিং ভিডিঅ'জখিনি চাই থাকিব পাৰিব চ' যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব চ' টিল দেন থেংক ইউ ছ' মাছ আৰু তুমি ক'ব পাহৰিলা দেখোন আমাৰ অসমত লাভলীনাই ইমান ধুনীয়া এটা নাম কৰিছে অবভিয়াছলি আমাৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ টু হাৰ আৰু তাই আৰু আগলৈকে আগবাঢ়ি যাওক আৰু ভাল নাম কৰক অসম ইণ্ডিয়া চবৰে চ' উই আৰ ভেৰি প্ৰাউড অফ হাৰ লাভলীনা বৰগোহাঁইক লৈ আমি সঁচাকৈ বহুত প্ৰাউড ফিল কৰিছোঁ আৰু আমি সকলো অসমবাসী আজি অসমৰ লগত সমগ্ৰ দেশবাসী আজি বহুত প্ৰাউড ফিল কৰিছোঁ কি অলিম্পিকৰ নিচিনা প্লেটফৰ্মত গৈ তেখেতে ব্ৰঞ্জ মেডেল লৈ আহিছে আমি খুব ভাল লাগিছে চ' লাভলীনা বৰগোহাঁইক আমি দীপ্তি আৰু দীপাংকৰ আমি দুয়োজনে আমি দীপ্তি দীপাংকৰ চেনেলটোৰ পৰা আমি বহুত শুভকামনা জনালোঁ কংগ্ৰেচুলেশ্যনছ থেংক ইউ ছ' মাছ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আগৰ ভিডিঅ'জবোৰ চাই যাবলৈ চ' টিল দেন আমাৰ আগৰ ভিডিঅ'জবোৰ যোনে চোৱা নাই অবভিয়াছলি চাওক যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু আমাক এনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'জ আৰু এই ভিডিঅ'টো কমপ্লিট চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ টিল দেন ষ্টে ছেফ বাই 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 বাই